আজি পুৱাতে গৰু গা ধুৱাবলৈ গৈছিলোঁ। আজি গৰু বিহু চ'তৰ 30 আৰু সকলোলৈ বিহুৰ বহুত শুভেচ্ছা জনালোঁ আৰু শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু আজি কি কৰিলোঁ তেনে ইমান নিয়ম পালন কৰা নাই হোৱা, কিছুমান প্ৰব্লেম হৈ আছে আমাৰ পৰিয়ালটোত, তথাপি মানে কৰা হৈছে অলপকৈ, তাৰে চমু আভাস দিয়া হৈছে, চাব সকলোৱে শেষলৈকে। গছে বনে সেউজীয়া পৰি থকা নিজা নদীৰ ঘাট পুৱাতে উঠিল লাহনিখন কান্ধত লৈ নৱ গৰু গা ধুৱাবলৈ যায়, নৱ গৰু গা ধুৱাবলৈ যায়। দীঘলতি পাত মাখিয়তি চাহ হাতত খৰি কাঠ লাও বেঙেনা গৰু গা ধুৱাবলৈ যায়। আহি পাব লাগিব কিন্তু চুৰিয়াখলৈ ককাইদেউৰ পাঞ্জাবী চোলাটো দি দিন সোধাকৈ চহৰৰ বিহু মেলা হুঁচৰি গাবলৈ যাব যে লাগিব আজি আমাৰ গাঁৱৰ বাকচতে তোৰ আছেনে বাৰু ফুলাম গামোচা পকোৱা পুতাৰ মূৰতে পাক মাৰি ল'বলৈ। বাকচতে তোৰ আছেনে বাৰু ফুলাম গামোচা পকোৱা পুতাৰ মূৰতে পাক মাৰি ল'বলৈ। এয়া আমি এতিয়া কণী যুঁজাবলৈ লৈছোঁ, চাওঁ আজি কি হয় মোৰ লাখ। আৰু প্ৰত্যেকবাৰে দেই মই জিকিলো মইতো নাই ভগা সম্পূৰ্ণকে, তোমাৰতো ভাগিলে এইটো ভাগিলে, মই জিকিলো আকৌ মাৰ মোৰতো জিকিলো এইটো ভাগিলে। আমি গাঁৱলীয়া ঘূপ মৰা এন্ধাৰ ৰাতি গেলা ডাৱৰীয়া পিছল বাৰ বিহুতে বলীয়া ঘূপ মৰা এন্ধাৰ ৰাতি